Hello everyone, welcome back to my channel. আশা কৰো সকলো ভালেই আছে। আজি হৈছে 7 জানুৱাৰী 2024। তো সেইটো কাৰণে আমি এটা মিনি পিকনিক এটা এৰেঞ্জ কৰিছিলোঁ সবে মিলি আৰু সেইটো কাৰণে আমি গৈ আছোঁ এতিয়া চনকালে আৰু তাৰ পিছত আমি অলপ ব্ৰেক লৈছোঁ যেটো একো খোৱা নাছিলোঁ 7:30 আমি ওলাইছোঁ সেইটো কাৰণে তাৰ পিছত আকৌ আমি আমাৰ জাৰ্নি ষ্টাৰ্ট কৰিলোঁ এফালে হৈছে সম্ৰাট আৰু গোটেইকেইটা একেলগে গোটেইখিনি ধুনীয়াকৈ গৈ আছোঁ আৰু ইমান ধুনীয়া ধুনীয়া ভিউ আছে ইমান ধুনীয়া মানে ভাল লাগিছে মোক পৰিৱেশটো তো সেইটোৱে লেটছ গো আজি আপোনালোকক চনকা পিকনিক স্পটলৈ লৈ যাম আৰু হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু গোটেই যাতে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই তাকে আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব লেটছ গো আৰু এফালে আমি আহি পালোহি ষ্টাৰ্টিঙতে আমি লাগি গ'লো কামত ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰিবলৈ এফালে আৰ্চিতাই ব্ৰেকফাষ্ট বনাই আছে যেহেতু আমাৰ পোৱা দেৰি হৈছেগৈ 11:30 মানত পাইছোঁগৈ আৰু তাত যাওঁতে মানে 12:30 হৈ গৈছে তো সেইটো কাৰণে লৰালৰিকৈ চবে হাতে কামে লাগিছে এফালে মই এফালে চব মানে এৰেঞ্জ কৰি আছোঁ ধৰক চিকেনৰ কাৰণে এফালে সেয়া দীপাঞ্জলি সম্ৰাট চবে ধুনীয়াকৈ কাম কৰি আছে আৰু এইটো হৈছে আমাৰ যোনটো আমি স্পটত মানে লৈছিলোঁ আৰু য'ত আমি হেৰি কৰিছিলোঁ ভাল লাগিলে আৰু এফালে আৰ্চিতাই ব্ৰেকফাষ্ট ৰেডি কৰিলে চবলৈকে আৰু দীপাঞ্জলিয়ে সেইফালে কিবা শুনি আছে গাইছ এতিয়া আমি কমলা খাম আৰু এইফালে দীপাঞ্জলি এইফালে বগৰী আৰু এইফালে আৰ্চিতা আৰু সম্ৰাটে বনাই আছে মাংস সেইফালে সেয়া আছে আমাৰ সমিত আৰু আমি আহিছোঁ চনকা পিকনিক স্পটত আহিছোঁ এইফালে এয়া হৈছে আৰ্চিতা আমাৰ চেফ আজিৰ টুডে চেফ আৰু প্লেচটো বহুত ধুনীয়া হয় ধুনীয়া লাগিছে প্লেচটো বাট বহুত মানুহ পাবলৈ বহুত দেৰি হ'ল এইখন হৈছে হিল মাইনা বেম্বো ৰিজৰ্ট আৰু ইমান ধুনীয়া হয় ৰিজৰ্টখন আৰু সিহঁতৰ হেৰিয়তে আমি লৈছিলোঁ বালিচৰাত তাতো ধুনীয়াকৈ তেনেকৈ হেৰি কৰিব পাৰি খাব পাৰি ভালকৈ আৰু ইয়াতো ইমান ধুনীয়া হয় জেগাটো বহুত ভাল লাগিলে আৰু আৰু ইমান ধুনীয়া ধুনীয়া চাংঘৰো বনাই থোৱা আছে এটা চাইডে চাংঘৰ বনাই থোৱা আছে বহুত ভাল লাগিলে চাংঘৰকেইটা দেখি আৰু এইফালে আমাৰ ছোটা মোটা বাৰ্বিকিউ এইফালে আমাৰ হৈ গ'ল এয়া আমি খাবলৈ বাঢ়িছোঁ সম্ৰাট বাই বাই